জন্মৰ আগতেই নিৰ্ধাৰণ হৈ যায় জীৱনৰ এই 5টা বিষয়, যি কেতিয়াও সলনি কৰাটো অসম্ভৱ। প্ৰাচীন ভাৰতত বিখ্যাত দাৰ্শনিক, কূটনীতিবিদ, অৰ্থনীতিবিদ আৰু সৰ্বজ্ঞানী চাণক্যই তেওঁৰ নীতিশাস্ত্ৰত জীৱনৰ বিভিন্ন দিশৰ বিষয়ে কয়। চাণক্যই কৈছে যে আমাৰ জন্মৰ আগতেই জীৱনৰ 5টা বিষয় স্থিৰ হৈ থাকে। হাজাৰ চেষ্টাৰ অন্ততো এই 5টা কথা কোনো পৰিৱৰ্তন সম্ভৱ নহয়। এই 5টা বিষয়ৰ সকলোবোৰ ইয়াত আলোচনা কৰা হৈছে। এতিয়া চাওঁ আহক, চাণক্যৰ মতে আমাৰ জন্মৰ আগতেই কোনবোৰ কথা ঠিক হৈ থাকে। আচাৰ্য চাণক্যই কৈছে যে এজন ব্যক্তিৰ আয়ুস, অৰ্থাৎ তেওঁ কিমান বছৰ জীয়াই থাকিব, সেয়া মাতৃৰ গৰ্ভত থকাৰ সময়তে নিৰ্ণয় কৰা হয়। আমি যেতিয়ালৈকে এই পৃথিৱীলৈ আহিছোঁ তেতিয়ালৈকে ইয়াৰ গতিৰ কোনো উপায় নাই। আমি কিমান দিন জীয়াই থাকিম আৰু কেতিয়া মৰিম, এই সকলোবোৰ আমাৰ জন্মৰ আগৰ পৰাই পূৰ্ব নিৰ্ধাৰিত। আচাৰ্য চাণক্যৰ মতে এই জনমত আমাৰ কৰ্ম আমাৰ অতীতৰ জন্ম দ্বাৰা নিৰ্ধাৰিত হয়। এই জন্মত আমি কি কৰোঁ আৰু কি ফলাফল পাওঁ, এই সকলোবোৰ নিৰ্ভৰ কৰে আগৰ জন্মত আমি কি কৰিছিলোঁ তাৰ ওপৰত। পূৰ্ব জন্মত ভাল কাম কৰিলে এই জন্মত ভাল ফলাফল পোৱা সম্ভৱ। দেখা যায় যে একাংশ লোকে কঠোৰ পৰিশ্ৰম কৰিও সফলতা লাভ কৰিব নোৱাৰে। চাণক্যৰ মতে পূৰ্ব জন্মৰ কুকৰ্মৰ বাবেই চেষ্টা কৰিলেও মানুহে এই জন্মত সফলতা নাপায়। চাণক্যই কৈছে যে এজন ব্যক্তিয়ে কিমান জ্ঞান আহৰণ কৰিব, সেয়াও তেওঁৰ জন্মৰ আগতেই নিৰ্ণয় কৰা হয়। ইচ্ছা আৰু কষ্ট থাকিলেও শিক্ষা লাভৰ ভাগ্য নহ'লে সেয়া সম্ভৱ নহ'ব। আচাৰ্য চাণক্যই তেওঁৰ নীতিশাস্ত্ৰত কৈছে যে আমি জীৱনত কিমান টকা উপাৰ্জন কৰিম, সেয়াও আমাৰ জন্মৰ আগতেই নিৰ্ধাৰণ কৰা হয়। ভাগ্যত যি আছে তাতকৈ বেছি টকা উপাৰ্জন কৰাটো কাৰোৰ বাবে সম্ভৱ নহয়, হাজাৰ চেষ্টা কৰিলেও। গতিকে যাৰ হাতত যিমান টকা আছে সিমান টকাতেই সন্তুষ্ট হ'ব লাগে। মৃত্যু আমাৰ জন্মৰ আগতেই নিৰ্ধাৰিত। প্ৰতিজন ব্যক্তিৰ মৃত্যুৰ সঠিক সময় জন্মৰ আগতেই নিৰ্ধাৰণ কৰা হয়। গতিকে আমি সদায় ভাল কাম কৰা উচিত। বেয়া কামৰ ফল পৰৱৰ্তী জন্মত ভোগ কৰিবলগীয়া হয়। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আনকো চাবলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।